তো ইয়াৰ আগৰ ভিডিঅ'ত আমি কি কৰিছিলোঁ মাইনাছৰ বিষয়ে কৰিছিলোঁ নহয় জানো মাল্টিপ্লিকেশ্যনত মাইনাছ শিকিছিলোঁ মানে বেছিকবিলাক চলি আছে কইন ছেকশ্যনৰ বেছিকখিনি চলি আছে তো আজি কি কৰিম ডাইৰেক্ট প্লাছত আহিম আৰু যোনে চাইছে সবে হেডফোন লগাব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব ভিডিঅ'টো তো কালি আমি লেছত শিকিছিলোঁ নহয় জানো মাল্টিপ্লিকেশ্যন লেছত শিকিছিলোঁ আজি মূৰত শিকিম মূৰ মানে প্লাছত আৰু লেছ আৰু মূৰৰ ডিফাৰেঞ্চটো কি বুলি ক'লে চাওক যেতিয়া লেছ বুলি কৈছিল ন এইটোৱে লেছ আৰু মূৰৰ ডিফাৰেঞ্চ লেছ কোনটো মূৰ কেনেকৈ ধৰিব এইটো কৈ দিছোঁ মই যদি 100তকৈ কম হয় এইটোক লেছ বুলি কয় বা কেতিয়াবা কি হয় 1000তকৈ কম হ'ব এইবিলাক হৈছে লেছ মানে এটা বেছ লৈ পিনে বেছবিলাক কোনবিলাক ল'ব 100 1000 এইবিলাক লৈ পিনে নহয় জানো ইহঁততকৈ কম হ'লে মাইনাছ কৰিম মানে 98 97 এইবিলাক ইনটু কৰোঁতে আমি মাইনাছ কৰিছিলোঁ আগৰ ভিডিঅ'ত চাব বেল আইকনত আছে কিন্তু চাওক যেতিয়া 100তকৈ বেছি হয় মোৰ দেন 100 হয় যেনেবা 113 ইনটু 112 দিছে এইটো মাল্টিপল কৰিব দিছে তো ইয়াত কি হ'ব প্লাছ হ'ব মানে মোৰ বুলি কৈছে না মোৰ বুলি ক'লে প্লাছ হ'ব যেনেকৈ এইটো কৰোঁতে আমি কি কৰিছিলোঁ ইয়াত কিবা এটা 2 হ'ব নহয় জানো ইয়াত হ'ব 3 এই দুটা মাল্টিপল কৰি পিনে 6 হৈ গ'ল না তাৰপিছত কি কৰিছিলোঁ এইটো 0 আহি গ'ল তাৰপিছত এইটো মাইনাছ কৰি দিছিলোঁ নহয় জানো মানে কম থাকোঁতে 100তকৈ কম থাকোঁতে মাইনাছ 100তকৈ বেছি থাকোঁতে প্লাছ এইটোৱে মোৰ এণ্ড লেছ তেনেকৈ 1000তকৈ কম থাকিলে মাইনাছ 1000তকৈ বেছি থাকিলে প্লাছ কোনটো অঁ যদি কিবা হয় এনেকৈ নলয় মানে 100ৰ লাইনটোৱে চাব খালি নহয় জানো এনেকৈ ইয়াত যেনিবা কি দিছে 1013 দিছে এনেকুৱা টাইপৰ দিয়ে 1013 দিছে মানে 13 মোৰ হৈছে কিন্তু ইয়াত যদি আপোনাক দিছে 998 দিছে এইটো লেছ মানে 1000তকৈ লেছ মানে এটা বেছ লৈ পিনে তো এইটোৱে লেছ আৰু মৰৰ ডিফাৰেঞ্চটো এইটোৱে এতিয়া চাওক যেতিয়া মোৰ হয় তেতিয়া কি কৰিম আমি প্লাছ কৰিম যিকোনো এক্সাম্পল এটা লওঁ যেনিবা কি লওঁ 105 107 এটা প্ৰথমতে চিম্পল লওঁ এতিয়া চাওক এইটো 100তকৈ কিমান বেছি এইটো ভাবিব লাগিব আৰু এইটো 100তকৈ কিমান বেছি এইটো 5 বেছি কালি মই কৈছোঁ 05 লিখক 5 লিখক নিজৰ কথা আৰু এইটো 7 বেছি এইটো কি হ'ব 5 7 35 এটা প্লাছ কৰিব নে মাইনাছ কৰিব মোৰ হৈছে মানে 100তকৈ বেছি মানে প্লাছ ইয়াৰ লগত এইটো প্লাছ কৰক বা ইয়াৰ লগত এইটো কৰক যি নকৰক নিজৰ কথা 105ৰ লগত 7 কৰিলে 112 তো আনচাৰ হ'ব 11235 হ'ল তেনেকৈ আৰু এটা লওক কি ল'ব 119 লৈছোঁ 107 এইটো কৰি চাওঁ এইটো চাওক ইয়াত আছে 19 ইয়াত আছে 17 বেছি হৈ আছে ন সেইকাৰণে এনেকুৱা বুজিছে 100তকৈ বেছি হৈ আছে নহয় জানো এতিয়া 19 7 323 মানে কিবা পূৰণ কৰি চাব 323 নহয় জানো 323 ন তো এইটো 23টো আহি গ'ল 23 দুটা আনিছোঁ কিয় দুটা আনিছোঁ গম পাইছে ইয়াত তিনিটা আছে ইয়াত দুটা আহিব গতিকে দুটা ডিজিট আহিবই ন যেনেকৈ 98 থাকোঁতে কি হৈছিলে এটা লৈ আহিছিলোঁ নহয় জানো এতিয়া চাওক কোনটো নে এইটো মোৰ হ'লে মানে দুটা মানে তিনিটা ডিজিট আছে গতিকে যিকোনো দুটা লৈ আহিলে হ'ল ইয়াত নহয় জানো এনেকৈ চিষ্টেম কৰিলে হ'ল এতিয়া চাওক এইটো দুটা মাল্টিপল কৰোঁতে 323 হ'ল 23 আহি গ'ল 3 থাকি গ'ল এতিয়া ইয়াৰ লগত এইটো এড কৰক 110ৰ লগত যদি 17 এড কৰে কিমান হ'ব 136 ৰিমেইন আছিলে 3 মানে 139 তো আনচাৰ হ'ব 13923 একদম ইজি এইবিলাক বুজা নাই নেকি প্ৰথমতে এই দুটা মাল্টিপল কৰিলোঁ 323 পালোঁ 23 আহি গ'ল দুটা অহাৰ কাৰণটো হৈছে ইয়াত 3 ডিজিট আছে তিনিটা ডিজিট থাকিলে কি হ'ব দুটা ডিজিট ইয়াত আহিছে মিনছ দুটা ডিজিট আহিব 1 ৰিমেইন নহয় জানো তো এইটো এড কৰিলোঁ 36 হ'ল মানে 136 হ'ল এণ্ড 3 ৰিমেইন আছিলে 39 হ'ল অ'কে এইটো হৈ গ'ল এনেকুৱাবিলাক যি নলওক আপুনি যিয়ে নলওক ভাবিব কিমান 1 পাৰিব যিকোনো নলওক কিয় হ'ব কি কৈছিলে 115 আৰু 117 এইটো আৰু একেই এইটো ছেম ৱেট কিমান বেছি আছে 17 এইটো লৈ বুজাব কৈছিলে এইটো 15 ইনটু কৰক কিমান পাব 17 15 ইনটু কৰিলে কিমান পাব এনেকৈ কৰিব যদি ডাইৰেক্ট নোৱাৰে এইটোতো পাৰিব 7 5 35 ৰিমেইন 3 ন কালি মই কৈছিলোঁ
এটা মেথড কি কৈছিলোঁ ছাইড হ'ল এতিয়া ক্ৰছ কৰক এই দুটা 5 1 0 5 প্লাছ 1 7 0 7 দুটা এড কৰিলে 12 আৰু এইটো 3 এড কৰিলে 15 আৰু 5 ৰিমেইন 1 ন 1 1 0 1 এইটো 2 তো কিমান হ'ব 255 তো ইয়াত আহিব 55 2 ৰিমেইন থাকিব 17 ৰ লগত 15 এড কৰিলে 32 মানে 132 লগত 2 এড কৰিলে 134 তো 13455 তো এনেকৈ উলিয়াই যাব এইটো হৈ গ'ল যিকোনো নলওক কিয় আপোনালোকে কৰি চাব 119 ৰ লগত 115 এইটো মাল্টিপল কৰি চাব তাৰপিছত 111 ৰ লগত 109 কৰি চাব নহয় জানো কৰি চাব এইবিলাক কৰি চাব যি নিজে বনাই চাব যোনে নুবুজে কমেণ্টত জনাব মইতো আছোঁ আৰু এইটো হৈ গ'ল মোৰ এতিয়া কিছুমান বস্তু শিকিম আৰু এইটো হৈছে যদি এতিয়া আহোঁ আমি কনজিকিউটিভ নাম্বাৰছ যদি 2 কনজিকিউটিভ নাম্বাৰছৰ মাজত কি হয় মাল্টিপল হয় মাল্টিপ্লিকেশ্যন অফ 2 কনজিকিউটিভ নাম্বাৰছ কনজিকিউটিভ নাম্বাৰছ বুলি ক'লেতো সবে বুজি পায় এইটো 2 দেই 2 কনজিকিউটিভ নাম্বাৰছ মানে কোনবিলাক হয় এটাৰ পাছত আনটো যিটো আহে এইটোক কয় কনজিকিউটিভ মতলব 13 ৰ পাছত 14 নহয় জানো এইবিলাক হৈছে কনজিকিউটিভ নাম্বাৰছ হ'ল এতিয়া ইয়াৰ কাৰণে ফৰ্মুলাটো কি কৰিবনো চাওক যেনিবা এইটো লওঁ 13 × 14 আছে এইটো কৰি থাকিব টাইম নালাগে নহয় জানো একদম শ্বৰ্টকৈ উলিয়াম আমি কেনেকৈ উলিয়াব সিম্পল টিপছ কিছুমান আছে এইটো লৈ পিনে আমি কি কৰিম ইয়াক সলভ কৰিম এইটো হৈছে 13 and 14 এটা কনজিকিউটিভ নাম্বাৰ যেতিয়া কয় তো এইটো ফৰ্মুলাটো ইয়াত লিখি ল'ব যিটো স্মলেষ্ট নাম্বাৰ আছে স্মলেষ্ট নাম্বাৰৰ স্কোয়াৰ কৰি পিনে আকৌ ইয়াৰ লগত যোগ কৰিব স্মলেষ্ট নাম্বাৰ এইটো লিখি যাব হা মই কৈছোঁ বুজি পোৱা নাই যদি লিখি ল'ব স্মলেষ্ট নাম্বাৰ স্কোয়াৰ মানে স্মলেষ্ট যিটো নাম্বাৰ আছে তাৰ স্কোয়াৰ হা আৰু কি হ'ব প্লাছ যিটো স্মলেষ্ট নাম্বাৰ আছে এইটো বুজাম বুজি পোৱা নাই ইয়াত বুজাম এতিয়া 13 আৰু 14 ত স্মলেষ্ট কোনটো হয় কোনটো সৰু 13 গতিকে স্মলেষ্টৰ স্কোয়াৰ স্মলেষ্ট মানে 13 স্কোয়াৰ প্লাছ স্মলেষ্ট নাম্বাৰ দুটাত স্মলেষ্ট 13 পাইছে বঢ়িয়া এতিয়া 13 স্কোয়াৰ মানে 169 প্লাছ 13 কৰিলে আমি কিমান পাম আনসাৰ 183 সৰি 82 182 হৈছে আনসাৰটো তো কৰি চাব এইটোৱে পাব হ'ল তো চাওক ইয়াক আমি শ্বৰ্টকৈ কেনেকৈ কৰিব পাৰিম এইটোত হ'ল লং প্ৰচেছ কিন্তু যেতিয়া আমি স্কোয়াৰবিলাক জানো মানে ফৰ্মুলা জানো স্মলেষ্ট নাম্বাৰ স্কোয়াৰ মানে 13 স্কোয়াৰ 169 প্লাছ স্মলেষ্ট নাম্বাৰ মানে ইয়াত 13 গতিকে দুটা এড কৰিলে 182 একদম 2 ছেকেণ্ডো নালাগে এইটো আৰু এটা বুজাম এটা নহয় সৰি ইয়াত লাইটৰ প্ৰব্লেম হৈছিলে নেকি অকণমান মইতো কৈ গৈছোঁ লিখি যাব খালি হা মোৰ অকণমান ইয়াত লাইটৰ প্ৰব্লেম চলি আছে এতিয়া চাওক আৰু এটা লওঁ 15 × 16 লওক এইটো কি হ'ব ফৰ্মুলাটো স্মলেষ্ট নাম্বাৰ স্কোয়াৰ মানে 15 স্কোয়াৰ মানে কি হ'ব 225 হা প্লাছ কি হ'ব স্মলেষ্ট নাম্বাৰ মানে 15 এতিয়া এড কৰি দিয়ক কিমান হ'ব 240 আনসাৰ হৈ গ'ল কিবা টাফ আছে ন বহুত চিম্পল এইবিলাক বহুত চিম্পল হয় তো এইমতে কৰিব ইজি হ'ব বহুত ইজি হ'ব 240 হৈ গ'ল বুজি পাইছে স্মলেষ্টৰ স্মলেষ্ট মানে 15 ৰ স্কোয়াৰ এইটো হৈছে 225 আকৌ স্মলেষ্ট নাম্বাৰ মানে আকৌ 15 তো 225 লৈ 15 এড কৰিলে 240 আৰু এটা ওকে কি ল'ব 30 আৰু 31 ওকে 30 × এইবিলাক বেছি ইজি অলপ টাফ লওক 45 × এইটো ইজি হ'ব তেওঁ কৰি চাওঁ 45 × 46 কনজিকিউটিভ মানে এটাৰ পাছত আনটো হ'ব 45 ল'লে 46 ল'ব লাগিব 46 ল'লে 47 ল'লে 48 এনেকৈ এটা স্মলেষ্ট স্কোয়াৰ মানে 45 স্কোয়াৰ এইটো কৰিলে কি হ'ব বঢ়িয়া 20 প্লাছ এড কৰিব লাগিব 40 আনসাৰ হ'ব 26 70 হ'ব 2070 আনসাৰ হৈ গ'ল এতিয়া 25 কেনেকৈ আহিছিলে চাওক 45 স্কোয়াৰ মানে 45 × 45 কালিয়ে কৈছিলোঁ 5 এৰে এণ্ডিং হৈছে আৰু চেম নম্বৰ গতিকে 5 5 জাৰ 25 ইয়াত 1 এড হ'ব 5 4 জাৰ 20 নহয় জানো 25 ইফালে এইটো হ'ল এইটো 2 কনজিকিউটিভ নাম্বাৰছ তাৰ কি কৰিছোঁ মাল্টিপ্লিকেশ্যন এতিয়া আৰু এটা ল'ম আমি 2 কনজিকিউটিভ
অডো হ'ব পাৰে বা ইভেন হ'ব পাৰে, ইভেন নাম্বাৰছ ইহঁতৰ মাল্টিপুল কৰিলে আমি কি পাম এইটো ফৰ্মুলাটো হৈছে চাওক মিডল নাম্বাৰ স্কুৱেৰ মাইনাছ 1 কৰিব ইয়াত কি কৈছে টু কনজিকিউটিভ অড বা ইভেন মানে দুটা এইটো কি হ'ব অড মানে হৈছে মানে কোনটো এতিয়া অডে আৰু অযুগ্ম গুড অযুগ্ম আৰু যুগ্ম নহয় জানো যিকোনো দুটা অযুগ্ম হ'ব পাৰে বা দুটা যুগ্ম হ'ব পাৰে তাৰ কাৰণে ফৰ্মুলাটো কি হ'ব মিডল নাম্বাৰ মানে মাজত যিটো আছে দুটাৰ মাজত এক্সাম্পল অ'কে যেনিবা অৰ্ডত আমি ল'ম প্ৰথমতে কি ল'ম 3 × 7 অ'কে 3 × 5 ন এতিয়া চাওক এইটোক যদি আমি উলিয়াওঁ 3 × 5ক যদি উলিয়াওঁ ইয়াৰ মাজত কি আছে এইটো ভাবক 3 আৰু 5ৰ মাজত কি আছে ফৰ্মুলাটো মিডল নাম্বাৰ মানে ইহঁতৰ মাজত কি আছে 3 4 5 মাজত কি আছে 4 গতিকে মিডল নাম্বাৰ স্কুৱেৰ 4 স্কুৱেৰ মাইনাছ 1 কৰি দিয়ক এতিয়া 4 স্কুৱেৰ মানে 16 মাইনাছ 1 কৰিলে পাম আমি 15 এতিয়া 3 5 যায় কিমান হয় 15 তো যেতিয়া আপুনি অলপ ভালকৈ যদি এইটো দেখি পোৱা নাই ন 3 × 5 আছিল হা ইয়াত 3 × 5 সৰি অকণমান বৰ্ডত লাইটৰ প্ৰব্লেম চলি আছে 3 × 5 আছিলে এতিয়া চাওক এক শৰ্টকৈ কেনেকৈ কৰিম কি আছিলে 3 × 5 মাজত আছিলে 4 নহয় 3 4 5 তো মিডল নাম্বাৰ স্কুৱেৰ মানে 4 স্কুৱেৰ মানে আমি গম পাম 16 মাইনাছ 1 কৰিলে আনচাৰ হ'ব 15 আৰু বুজাই আছোঁ বুজাই গৈয়ে থাকিম খালি বুজি নাপালে ক'ব আৰু কি কৰিম ন ইয়াতকেতো ন যিকোনো কি ল'ব আমি এটা লওঁ কিন্তু 11 × 13 অ'কে 11 × 13 এইটো লৈছোঁ এতিয়া 11 আৰু 13 ইহঁতৰ মাজত কি আছে 12 স্কুৱেৰ মাইনাছ কি কৰিব 1 কৰিব এতিয়া চাওক যেতিয়া আপোনাৰ মগজ অলপ চলিব নহয় মানে অলপ চতুৰ কিবা হ'ব এতিয়া 12 and 13 মাজত সৰি 11 and 13 11 12 13 মাজত কি আছে তো 12 ইয়াক স্কুৱেৰ কৰিলে আমি কিমান পাম একদম শ্বৰ্টকৈ কৰিব পাৰিম মানে এইটোত নকৰাকৈ হা অৰ 144 মাইনাছ 1 মুখে উলিয়াব পাৰিব 143 আনচাৰ এইটো কৰিলে ছেম হ'ব 144 মাইনাছ 1 মানে 143 কিবা টাফ লাগিছে জানো তো এইবিলাক একো কৰিব নালাগে চাওক মগজত উলিয়াব পাৰিম এনেকৈ যেনিবা আমাক কি দিছে এইটো হৈ গ'ল অৰ্ডাৰ বা আৰু এটা লওঁ কি ল'ব যি মৰ্জি নিজৰ লওক নাই যিকোনো অঁ অড হ'ল এতিয়া ইভেনো বুজাম এইটো হৈছিলে অড মানে কি হয় অযুগ্ম বঢ়িয়া অযুগ্মবিলাক হৈ গ'ল এতিয়া যুগ্ম অযুগ্ম কোনবিলাক যাক নেকি 2ৰে ডিভাইড নাযায় অড মানে 2ৰে ডিভাইড নোযোৱাবিলাক যিকোনো লওক নাই কি ল'ব 13 × 15 লওক এইটো কৰক ছেম হ'ব মাজত কি আছে 14 আছে 14 মানে 196 মাইনাছ 1 কৰক 195 এতিয়া যদি দীঘলকৈ কৰে 15 13 কৰি চাওকচোন কি হ'ব 3 এইটো কৰিলে কি হ'ব 13 × 15 আছিলে হা 3 5 জাৰ 15 ৰিমেইন 1 আকৌ 3 ইফালে 8 এইটো 9 হ'ব ইয়াত 195 এইটো কি ইমান মাথা মাৰাতকৈ এইটো হৈ গ'ল মাজৰটো স্কুৱেৰ কৰি দিয়ক 196 হৈছে 14 স্কুৱেৰৰ ভেলু 14 স্কুৱেৰ মানে 196 সেইকাৰণে 196 মাইনাছ 1 এইটো হৈ গ'ল এইবিলাক হ'ল অড মানে প্ৰথমতে আমি কি কৰিলোঁ যিমানখিনি কৰিলোঁ এতিয়া 3-4টামান কৰিলোঁ এইবিলাক অড আছিল ক্লিয়াৰ স্পীডকৈ কৰিছোঁ অলপ চাগে এতিয়া ইভেন আৰু যাক শ্ল' লাগিছে 2x কৰিব এতিয়া ইভেনবিলাক কোনবিলাক হয় নাম্বাৰ যিকোনো লওক 2ৰে ডিভাইড কৰা এনি নাম্বাৰ লওক হা যিহৰ পৰা নকৰে কিয় 2ৰ পৰা লওক ইভেন দুটা কি হ'ব ফাৰ্ষ্ট 2 তাৰপিছত কি আছে ইনটু 4 3টো অড হয় মানে অযুগ্ম হয় এইটোত যুগ্ম গতিকে কি কৰিব স্কুৱেৰ কৰক 2 and 4 দুটাৰ মাজত 3 আছে 3 স্কুৱেৰ মানে 9 মাইনাছ 1 8 2 4 জাৰ 8 তেনেকৈ কি লওক 4 × 6 লওক মাজত আছে 5 স্কুৱেৰ মানে 25 পৰা 1 মাইনাছ কৰক 24 জি 18 আৰু 20 অ'কে ইহঁতৰ মাজত কি আছে 19 আছে এতিয়া 19 স্কুৱেৰ মানে উলিয়াই চাওক কিমান হ'ব কিবা এটা ভেলুটো পাব না এইটো ভেলুৰ পৰা মাইনাছ কৰিব 1 9 জাৰ 81 ৰিমেইন 1 কি হ'ব 18 26 তাৰপিছত 2 ৰিমেইন থাকিব 361ৰ পৰা 1 মাইনাছ কৰক 360 নহয় জানো আৰু এইটো মুখে ওলাই আছে 360 তো এইবিলাক মানে বুজি পাইছে নাই মিডল যি আছে তাৰ পৰা তাক স্কুৱেৰ কৰি পিনে -1 কৰি দিলে হ'ল অড থাকক ইভেন থাকক নিজৰ কথা
এইটো হৈ গ'ল ন এতিয়া জানিব লাগিব আমি ফ্ৰেকশ্যনত অলপ অলপকৈ আহি থাকোঁ অলপ অলপ ডাঙৰ ডাঙৰ কৰি গৈ থাকোঁ ফ্ৰেকশ্যন বা কিছুমান কি দিয়ে কেতিয়াবা আপোনাক সোধে হুইচ ইজ দ্য মানে এনেকুৱা দিয়ে হুইচ ওৱান ইজ দ্য গ্ৰেটাৰ ন এবাউট দ্য ফলোইং নাম্বাৰ্ছ বুলি দিব পাৰে তো আপোনাক কি দিছে কুৱেশ্যন যেনিবা দিছে হা হুইচ ওৱান ইজ দ্য গ্ৰেটাৰ বুলি সুধিছে নহয় জানো এতিয়া কি দিছে ভেলু দিছে ইয়াত দিছে আপোনাক 2√2 এনেকুৱা দিছে 3√2 5√2 6√2 এইবিলাকত কোনটো গ্ৰেটাৰ হ'ব এইটো উলিয়াব দিছে তো আপোনালোকে একো নাজানে মনত থ'ব যেতিয়া ৰুট অভাৰ থাকে তো সদায় কি কৰিব এই নাম্বাৰ্ছবিলাকক স্কুৱেৰ কৰিব কিয় স্কুৱেৰ কৰিব এই ৰুট অভাৰক কিহেৰে কাট কৰিব পাৰে সদায় স্কুৱেৰে কাট কৰিব পাৰে দেই ৰুটক সদায় স্কুৱেৰে কাট কৰিব পাৰে সেইকাৰণে যেতিয়াই ৰুট অভাৰ আহে কোনো এটা ইকুৱেশ্যনত যেতিয়াই ৰুট অভাৰ আহে সদায় স্কুৱেৰ কৰি দিব ইহঁতক এনেকৈ স্কুৱেৰ কৰিব এনেকৈ বুজিছে তো চাওক 2√2 হোল স্কুৱেৰ এনেকুৱা হ'ল নাই মানে কি হৈছে এই স্কুৱেৰে 2ৰো স্কুৱেৰ বুজাইছে এই স্কুৱেৰে √2ৰো স্কুৱেৰ বুজাইছে 2ৰ স্কুৱেৰ আৰু লগতে √2ৰো স্কুৱেৰ এইটো ইনটু চিন মানে ইয়াত 2 ইনটু √2 হৈ আছে তো 2ৰো স্কুৱেৰ এইটো স্কুৱেৰটো দুটা দেখা 2ৰো স্কুৱেৰ √2ৰো স্কুৱেৰ তো 2 স্কুৱেৰ মানে 4 ইনটু স্কুৱেৰে সদায় কাক কাটে ৰুটক কাটে থাকিব 2 তো 4 2 জাৰ 8 এনেকৈ উলিয়াম বুজাম টেনশ্যন ল'ব নালাগে তো কি আছিলে চিম্পল নহয় জানো এইবিলাক কিমান ইজিত ওলাব এতিয়া চাওক যেতিয়া স্কুৱেৰ দিয়ে তেতিয়া গম পাব 2 স্কুৱেৰ 4 ইনটু √2 স্কুৱেৰ মানে 2 কোনটো 4 এনেকৈ 2√2 আছিল বুজক ইমানটো বুজক এতিয়া চাওক ইয়াত কি হৈ আছে 2 ইনটু √2 দুইটাৰ স্কুৱেৰ আছে মানে 2ৰো স্কুৱেৰ আকৌ √2ৰো স্কুৱেৰ 2 স্কুৱেৰ মানে 4 ইনটু স্কুৱেৰৰ ৰুটক কাটিব 2 থাকিব সেইকাৰণে এইটো কিমান পাম 8 তেনেকৈ এইটো কি হ'ব 3 স্কুৱেৰ মানে 9 ইনটু √2 স্কুৱেৰ মানে 2 5 স্কুৱেৰ মানে 25 ইনটু 2 6 স্কুৱেৰ মানে 36 ইনটু 2 আৰু যদি ইমানো টাফ লাগিছে এতিয়া কি ক'ম 18 এইটো হ'ব 15 বুজক একো টাফ নহয় 72 তো কোনটো গ্ৰেটাৰ হ'ল এইটো হৈছে গ্ৰেটাৰ নাম্বাৰ বুজিছে এনেকৈ উলিয়াব যদি ৰুটত থাকে সদায় স্কুৱেৰ কৰিব উলিয়াই দিব হ'ল এইটো হ'ল এতিয়া আমি আহোঁ ফ্ৰেকশ্যনত আৰু অ'কে আৰু এটা এক্সাম্পল দিছোঁ চাওক আৰু এটা লৈছোঁ ইয়াত যেনিবা 3√2 আছে 5 আছে 6√3 আছে 8√2 আছে এতিয়া কোনটো গ্ৰেটাৰ আপুনি কেনেকৈ উলিয়াব তো সদায় কি কৰিব স্কুৱেৰ কৰিব আপোনাক কুৱেশ্যনত সুধিব পাৰে কেতিয়াবা গ্ৰেটাৰ সুধিব পাৰে কেতিয়াবা স্মলেষ্ট তো ডাইৰেক্ট আমি চাই পিনে ক'ব নোৱাৰোঁ ইয়াত 8 আছে গতিকে 8টো এইটো ডাঙৰ হ'ব এইটো নহয় এতিয়া চাওক ৰিজাল্ট বেলেগ ওলাব তো 3 স্কুৱেৰ মানে 9 ইনটু √2 স্কুৱেৰ মানে 2 বুজি পাইছে এইটোৰ স্কুৱেৰ হয় ইয়াৰো স্কুৱেৰ আকৌ 5ৰ স্কুৱেৰ 25 ইনটু √5ৰ স্কুৱেৰ কৰিলে 5 মানে যি বস্তু ৰুটৰ ভিতৰত যি থাকে ইয়াক স্কুৱেৰ কৰিলে এই ভিতৰৰ বস্তু ওলাই পৰিব মানে স্কুৱেৰ ৰুটক কাটে ইয়াতে কি হ'ব 36 ইনটু 3 বঢ়িয়া এইটো কিমান হ'ব 64 ইনটু 2 মানে 8 স্কুৱেৰ মানে 64 √2 স্কুৱেৰ কৰিলে 2 এতিয়া এইটো 18 হ'ল এইটো হ'ব 25ক 5 টাইমছ ইনটু কৰক কিমান পাব 1 25 মজা আৰু এইটো যদি 36ক যদি 3 টাইমছ ইনটু কৰে তেতিয়া কিমান হ'ব 108 মজা এতিয়া 64ক যদি 2 টাইমছ ইনটু কৰে তেতিয়া কিমান হ'ব 128 তো কোনটো গ্ৰেটাৰ হ'ল আমিতো ইয়াত চাওঁতে এইটো ডাঙৰ লাগিছিলে কিন্তু ডাঙৰ হ'ল কোনটো এইটো হ'ল জানো নহয় এইটোৱে হ'ল তাৰপিছত চাওক ছেকেণ্ডত কি হ'ল কিন্তু এইটো হ'ব লাগিছিলে কিন্তু হ'ল এইটো মানে প্ৰথমতে হ'ল 128 এইটো চবতকৈ ডাঙৰ তাৰপিছত 125 তাৰপিছত 108 তাৰপিছত চবতকৈ সৰু হৈছে 18 এই চিম্বলটো ইজ গ্ৰেটাৰ দেন যোনফালে মুখ ঘূৰে এইটো ডাঙৰ বুজায় যেনিবা ইয়াত আছে মটু হা ইয়াত আছে পতলু এতিয়া কোনটো ডাঙৰ বুজাইছে তো মটু এনেও ডাঙৰ বুজাইছে পাতলুতকৈ কিন্তু যদি ইয়াক আমি ঘূৰাই দিওঁ ইফালে তো কি হ'ব মটুতকৈ কোন ডাঙৰ হ'ব পাতলু ডাঙৰ হ'ব কিন্তু যেতিয়া মটুৰ ফালে ঘূৰি আছে তেতিয়া কি হ'ব মটু ডাঙৰ মানে যোনফালে ঘূৰে এইটোৱে ডাঙৰ তো হৈ গ'ল এইটো সলভ হ'ল এতিয়া আমি আহোঁ ফ্ৰেকশ্যনলৈ ফ্ৰেকশ্যনটো একদম ইম্পৰ্টেণ্ট ভালকৈ মনোযোগ দিয়ক
মানে যেটো ভগ্নাংশ বুলি কেমেৰা হিলিছে ন এতিয়া চাম আমি ফ্ৰেকশন আৰু যিমান পাৰি এবাৰতে বুজিবলৈ ট্ৰাই কৰক নুবুজিলে বুজাম তেও ট্ৰাই কৰক আৰু ফ্ৰেকশন নাম্বাৰ 1 যিকোনো নাম্বাৰ লৈ পিনে আমি ফ্ৰেকশন এটো মোস্ট ইম্পৰ্টেন্ট ভালকে বুজিব সবে তো 1 ইয়াত দিছে 1/2 2 and 1/3 দিছে প্লাস 6 and 1/8 1/5 and 1/9 দিছে প্লাস 6 and 1/5 উল্টা উল্টা হৈ থাকে 4 and 1/9 দিছে প্ৰথমে সিম্পল কৰিছো তাৰ পিছত অকমান টাফ কৰিম এটা চাওক যেতিয়া ফ্ৰেকশনত থাকে সদায় কি কৰিব যিবিলাক গুটা মানে কোনবিলাক এই ফ্ৰেকশন ভগ্নাংকৰ আগত থাকে বিলাক 1/3 1/9 1/9 ইহঁতৰ আগত কি আছে 2 আছে 5 আছে 9 আছে ইহঁতক ওৱান সাইড আনক 2 5 4 এইবিলাকক আগত আনিলো কি চিন আছে ইয়াত মাজত কি সিম্বল আছে প্লাস তো প্লাস যদি মাইনাস সিম্বল থাকে মাইনাস হ'ব এতিয়া বাকি যেটো ফ্ৰেকশনত আছে ইহঁতক আমি লিখি যাম ফ্ৰেকশনত কি আছে প্ৰথমতে আছে 1/3 প্লাস ইয়াত আছে 1/9 প্লাস ইয়াত আছে 1/9 এড কৰক 2 5 7 7 4 11 প্লাস এতিয়া ইফালে কি হ'ব এলসিএম লগ এলসিএম 3 9 9 এলসিএম কি হ'ব 9 মজা কেনেকৈ লৈছো চাওক এলসিএম বুজাই দিছো কিছুমান এলসিএম নোৱাৰিব পাৰে আপোনালোকে তো 3 আছে 9 আছে 9 সবে এটো প্ৰসেস এপ্লাই কৰিব আৰু এটা প্ৰসেসও শিকাম তো চাওক এটো কিহেৰে ডিভিজিবল 3 ৰে 3 1 0 3 3 3 0 9 3 3 0 9 নহয় জানো যিমান টাইম লৈকে ডিভিজিবল হৈ থাকে কৰি থাকিব আকৌ চাওক 3 আৰু 3 ডিভাইড গৈ আছে কিহেৰে 3 ৰে 1 অক না যায় আকৌ 3 1 0 3 3 1 0 3 প্ৰথমতে 3 ৰে গৈ আছে 3 ৰে ডিভিজিবল হয় হেকান 3 ৰে ডিভাইড কৰিলো 3 1 0 3 3 3 0 9 3 3 0 9 আকৌ 3 ৰে গৈ আছে 3 1 0 3 3 1 0 3 3 1 0 3 গতিকে এইবিলাক ইনটু কৰক সব আউটত থকা বিলাক এইবিলাক ইনটু কৰক 3 3 0 9 9 1 0 9 9 1 0 9 9 1 0 9 এলসিএম হ'ব 9 এটা চাওক হতে কি কৰিব ফ্ৰেকশন যেতিয়া আমি এলসিএম উলিয়াম এতিয়া এইবিলাক চাওক এটো হৈছে নিউমিনেটৰ মানে লব এটো হৈছে ডিনোমিনেটৰ যাক হৰ বুলি কয় তো হৰবিলাক সেম হ'ব লাগিব ইয়াত 9 আছে ইয়াত কিমান আছে 3 ইয়াত 9 আছে 9 আছে 9 আছে 9 কিন্তু এটো যেটো লয় ইয়াৰ লগত এটো ইকুৱেল হ'বই লাগিব তে 3 আছে 3 লগত কি মাল্টিপল কৰিলে 9 হ'ব 3 আছে 3 লগত কি মাল্টিপল কৰিলে 9 হ'ব ইয়াতে লৈছো এটো 11 হল প্লাস সো এলসিএম হল 9 ইয়াত আছে 3 3 লগত কি মাল্টিপল কৰিলে 9 হ'ব এটো চাব লাগিব ওপৰত 1 আছে 1 টো আহিব 3 লগত 3 মাল্টিপল কৰিলে 3 3 0 9 ওপৰৰ নিউমিনেটৰ এটো নিউমিনেটৰ মানে লগটো আহি গল ডিনোমিনেটৰ মানে হৰটো ইকুৱেল কৰিব লাগিব 3 3 0 9 প্লাস সিম্বল আছে প্লাস ওপৰত আছে 1 ইনটু 9 ৰ লগত কি মাল্টিপল কৰিলে 9 হ'ব তো 9 1 0 9 প্লাস ওপৰত আছে 1 ইনটু 9 1 0 9 এটা আনসার ওলাই থাকিব 11 হল প্লাস ইয়াত আছে 9 1 3 0 3 1 1 0 1 আকৌ 1 1 0 1 গতিকে 1 এটো 11 11 হ'ব প্লাস দেখিব না নেকি ইয়াৰ লগতে দেখি পাইছে সবে ক্যামেৰা নুঠে তে ইয়াৰ পাছৰখিনি ইয়াত কৰিছো দেই 11 আছে 11 থাকক প্লাস এটো তলত 9 আছে 9 থাকক ওপৰত কি হ'ব 3 প্লাস 1 4 এটো 5 5 হল এতে প্লাস সিম্বল না লাগে কিয়নো ইয়াতে এইবিলাক মিক্স ফ্ৰেকশনত আছে নহয় জানো মিশ্ৰ ভগ্নাংশত আছে গতিকে ডাইৰেক্ট লিখি দিয়ক 11 আছে 5/9 আনসার ইমান হ'ব আৰু এটা বুজাই গৈ থাকিম যেনেবা কি দিছে 5 and 1/8 দিছে প্লাস 7 and 1/24 plus 3 and 1/8 দিছে ধৰি লওক সিম্পল অকমান লৈ আছো এতিয়া প্ৰথমতে ইয়াত মাইনাস আছে দেই প্ৰথমতে কি কৰিব লৈ আহক সিঙ্গলত থকাবিলাক 3 আছে 7 আছে 5 আছে মানে 5 আছে 7 আছে 3 আছে এতে মাজত কি সিম্বল আছে ইয়াত আছে প্ৰথমতে প্লাস তাৰ পাছত আছে মাইনাস বাকি ইয়াত ব্ৰেকেটত ভৰাই দিয়ক 1/8 তাৰপিছত প্লাস আছে প্লাস ইয়াত আছে 1/24 - 1/8 হল
এইটো কিমান হ'ব 12 5 7 12 পৰা যদি 6 3 মাইনাছ কৰে কিমান থাকিব 9 আৰু ইয়াত এলচিএম কি হ'ব 24 কেনেকৈ হৈছে 8 আছে 24 আছে 8 আছে 8 এৰ ডিভিজিবল হয় 8 1 জাৰ 8 8 3 জাৰ 24 8 1 জাৰ 8 গতিকে 8 ৰ লগত 1 কৰিলে 8 8 3 জাৰ 24 24 1 জাৰ 24 এলচিএম এটা আগৰ নিচিনা আকৌ কি কৰিম ইকুৱেল কৰি যাম সব ইয়াত আছে 1 ইয়াত কিমান আছে 24 গতিকে কি মাল্টিপল কৰিব ওপৰতো আছে যি আছে বহাওক 1 ইনটু 8 আছে 8 নহলে এটো যদি নকৰে এনেকা কৰিব পাৰিব সব নকৰো তেনেকে এনেকে কৰিম কৰিব পাৰিব ওকে কৰি দিম ইয়াত আছে 24 ইয়াত কিমান আছে 8 তেনেহলে 8 ৰ লগত কি ইনটু কৰিব 3 8 3 জাৰ 24 ইয়াত যদি 3 ইনটু কৰে ইয়াতো কি কৰিব 3 ইনটু কৰিব লাগিব মানে তলত ইয়াত যি নাম্বাৰ ইনটু কৰে ইয়াতো হেতু কৰিব হেতু কৰিব পাৰিম এতে বাকি 24 to 24 মিলি আছে আকৌ ইয়াত 8 আছে 3 ইনটু হ'ব 8 3 জাৰ 24 আৰু ইয়াতো ইনটু হ'ব 3 না এটা সব 24 হল না এটো 8 3 জাৰ 24 এটো 24 এটো 24 কিন্তু ওপৰত কি হ'ব 1 3 জাৰ 3 প্লাস ওপৰত আছে 1 মাইনাস 1 3 জাৰ 3 এতিয়া সব 9 আছে ইয়াত আছে 24 এটো 3 প্লাস এটো 3 মাইনাস প্লাস এ মাইনাস এ সদায় ক্যান্সেল যায় এটো সবে জানে বা এটো না লাগে থাকক 3 প্লাস 1 কইলে 4 4 ৰ পৰা 3 গলে 1 आंसर হ'ব এটো 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 आंसर ওলাই গল হল এটা অকমান ডাঙৰ ওকে সব মই কোশ্চেন খিনি পাতি লৈছো এটা মই কৰি যাম বুজি লওক আৰামসে বুজি লওক আপোনালোকে হা 7 লৈছো এটো 6 লৈছো এটা চাওক সদায় কি কৰিব যেটো কাটিব পাৰিম হেতু কাটিম প্ৰথমতে তলত 29 আছে ওপৰত 29 আছে কাটি দিলো এটো চাওক 11 11 এ 2 কিমান টাইম যাব 22 কিমান যাব 2 টাইমস যাব নহয় জানো এটি ফালে কৰবাত কাটিব পাৰিম জানো নোৱাৰিম এটো বুজাম কাটিব পাৰিম কিন্তু সবে নুবুজিব পাৰে নহয় জানো তো চাওক এই 2 টো কোড বুজায় ওপৰত বুজায় মানে এনেকে x n 1/x মানে এটো x ওপৰত আছে তলতো x মানে এখানে এটো কাটে না মানে নে কাটিব কটাতকে ইয়াতে কাটি দিয়ে মানে যেটো আউট থাকে ওপৰত বুজায় এখানে 2 ওপৰত গল তলত থাকিব 2 মাইনাস এটো 6 আছে 6 থাকক 7/11 প্লাস 7 3/22 এটো কিমান টাইম যাব 1 টাইম যাব -6 7/11 আকৌ 7 আছে 3/22 এতিয়া সব ইমান টু হৈ গল 1 - 6 এবিলা গল এটা গুটা থকাবিলাক আগত লৈ আহক 1 আছে 1 মাইনাস আছে মাইনাস 6 আছে 6 প্লাস আছে প্লাস 7 আছে 7 এতিয়া সব ইয়াতো একো নাই ফ্র্যাকশন নাই গতিকে ইয়াত আছে 7/11 খালি ইয়াৰ আগত কি সিম্বল আছে মাইনাস প্লাস 3/22 হল a - 2 হৈছে a2 মাইনাস 6 ৰ আগতো মাইনাস বুজায় 7/11 ৰ আগতো মাইনাস বুজায় এখানে এটো মাইনাস আইছে এতিয়া এটো কি হ'ব 7 ৰ পৰা 6 গলে 1 এটো 1 2 হল ইয়াত তাৰপিছত ইয়াত কি হ'ব 11 আৰু 22 ৰ এলচিএম 22 এতিয়া চাওক এটো প্লাস ইয়াত দিও ইয়াত 22 আছে কিন্তু ইয়াত 11 আছে গতিকে কি ইনটু হ'ব 11 2 জাৰ 22 ইয়াতো ইনটু হ'ব ইয়াত 2 যদি ইনটু হয় ইয়াতো 2 ইনটু হ'ব তো 22 হল 22 আছে 22 কিন্তু ওপৰত কি হ'ব -14 আৰু ইয়াত +3 এটো 2 হৈ গল নহয় জানো কিমান থাকিব -11/22 ন গতিকে এতিয়া কি কৰিব কাট কৰি দিও -14 আছে +3 আছে গতিকে -11 নাথাকে জানো 14 रुपीस ধাৰ খাই আছে ন 3 টকা যদি ঘূৰাই দিয়ে কিমান ধাৰ থাকিব 11 টকা সেকেন্ড মাইনাস বঢ়িয়া তো 11 1 জাৰ 11 11 2 জাৰ 22 নহয় জানো এটো 2 হৈ গল এটা চাও ইয়াত মাইনাস আছে দেই খালি -1/2 এনেকা মাইনাসত থাকিব নালাগে ইয়াত কৰিছে এতিয়া যেতিয়া মাইনাসত থাকিব নালাগে তেতিয়া আমি ইয়াত কেনেকৈ লৈ যাম চাব ইয়াত 2 আছে 2 ক আমি কেনেকৈ লিখিব পাৰিম 1 + 1 1 + 1 কৰিলে কি পাম মানে এটো অতৰাবলৈ মাইনাস অতৰাবলৈ হা 1 + 1 কৰিলে 2 পাম আৰু ব্ৰেকেটত কি আছে -1/2 এসব 2 2 কৰিলো 1 + 1 ব্ৰেকেটত আছে -1/2 ন এটো আগৰ নিচিনা আকৌ এটো নাভাবিব দেই এটো কাটি দি মানে নাভাবিব
তো কি হ'ব এতিয়া ইয়াক আমি কি কৰিম এনেকা ব্ৰেকেট কৰি থৈ দিম তে 1 আছে প্লাস ইয়াৰ তলতো 1 আছে 1 আৰু 2 এলচিএম 2 তে ইয়াত 2 ইনটু হ'ব আৰু ইয়াতো 2 ইনটু হ'ব তো 1 2 জাৰ 2 minus 1 গতিকে 1 থাকিব প্লাস 2 ৰ পৰা 1 গলে 1 এটো 2 এটো প্লাস ইনটু আতৰিব 1 and 1 by 2 হ'ব আনসাৰটো তো ইয়াৰ পাছত এইবিলাক কাইলৈ কৰিম আজি আৰু কৰিব মন নাই তো ইমানে থাকক এতিয়া নেক্সট আমি অলপ টাফ বিলাক কাইলৈ কৰিম